নমস্কাৰ সকলোকে পুনৰবাৰ মই মন্দিৰে ফাৰ্মাচিষ্ট মন্দিৰ চেনেলটোলৈ ৱেলকাম জনালোঁ। আজি আমি ভিডিঅ'টো আলোচনা কৰিম পালছ অক্সিমিটাৰ কেনেকৈ ব্যৱহাৰ কৰে, কপাৰ ৱেট আৰু পালছ অক্সিমিটাৰ কি হয় আৰু ইয়াৰ সহায়ত আমি কি চাব পাৰোঁ আৰু ইয়াৰ মাৰ্কেট প্ৰাইচ কিমান, আমি ক'ৰ পৰা কেনেকৈ ল'ব পাৰোঁ। গতিকে আহক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। COVID-19 ভয়াবহ যেহেতু পেণ্ডেমিক চিটুৱেশ্যন এটা চলি আছে, COVID-19 ভয়াবহ সকলোৱে অৱগত আৰু এই চিটুৱেশ্যনটোত ক'ভিড পেচেণ্ট এজনৰ কাৰণে পালছ অক্সিমিটাৰ খুবেই প্ৰয়োজনীয়। কাৰণ আমি যেতিয়া জানো বা শুনিছোঁ যে ক'ভিড পেচেণ্ট এজনৰ অক্সিজেন কনচেণ্ট্ৰেশ্যনটো কমি যোৱা কথা। যেতিয়া পেচেণ্ট এজনক আমি হোম কোৱাৰেণ্টাইনত ঘৰত থাকে, তেওঁ সেই সময়ত ঘৰতে টাইম টু টাইম অক্সিজেন চিটুৱেশ্যনটো চোৱাটো খুবেই প্ৰয়োজনীয়। কাৰণ যাতে তেওঁ উপযুক্ত সময়ত পেচেণ্টজনক এডমিট কৰিব পাৰি বা তেওঁক অক্সিজেন ছাপৰ্ট দিব পৰা যায় বা উপযুক্ত চিকিৎসা দিব পৰা যায়। এতিয়া আমি জানো আহোঁ যে পালছ অক্সিমিটাৰনো কি হয়। পালছ অক্সিমিটাৰ এটা সৰু ডিভাইচ হয়, য'ত নেকি আমি অক্সিজেন চিটুৱেশ্যনটো চাব পাৰোঁ, মনিটৰ কৰিব পাৰোঁ, আমাৰ শৰীৰত তেজত থকা অক্সিজেনৰ লেভেলটো চাব পাৰোঁ। পালছ অক্সিমিটাৰ ক'ৰ পৰা কেনেকৈ পাৰ্চেছ কৰিব পাৰি তাক জানো আহক। আমি যিকোনো মেডিকেল ষ্ট'ৰ বা অনলাইন ষ্ট'ৰৰ পৰা পাৰ্চেছ কৰিব পাৰোঁ আৰু ইয়াৰ মাৰ্কেট প্ৰাইচটো সকলো কোম্পেনীৰে বেলেগ বেলেগ থাকে। সকলো কোম্পানীয়ে বেলেগ বেলেগ থাকে। যিকোনো এটা ভাল ব্ৰেণ্ডৰ ভাল কোম্পানীৰ অক্সিমিটাৰ ল'লে হ'ল আৰু এইটো আপোনাৰ 1000ৰ পৰা তেনেকুৱা 1000ৰ পৰা ওপৰত যিকোনো এটা ৰেঞ্জত পাই যাব আপোনালোকে। পালছ অক্সিমিটাৰৰ সহায়ত আমি আমাৰ পালছ ৰেটটো আৰু ৰেছপাইৰেটৰী ৰেটটো চাব পাৰোঁ আৰু ইয়াৰ বিষয়ে মই আপোনালোকক ডিটেইলছত ক'ম বাৰু। তেতিয়াহ'লে আহক আমি পালছ অক্সিমিটাৰটো খুলি চাওঁ আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু তাক চাওঁ। আমি এইটো কপাৰ ৱেট, আমি এইটো পালছ অক্সিমিটাৰটো কেনেকৈ ব্যৱহাৰ কৰিব লাগিব সেইটো চাম। আৰু পালছ অক্সিমিটাৰটো আমি ব্যৱহাৰ কৰাৰ আগত আমি ইনচিয়'ৰ হ'ব লাগিব যে আমাৰ মানে যিটো আমাৰ হাতত কোনো ধৰণৰ নখত কোনো ধৰণৰ নেইল পেইণ্ট বা কোনো ধৰণৰ নেইল পলিচ তেনেকুৱা এইবোৰ লগোৱা থাকিব নালাগিব আৰু নখটো ক্লিন হ'ব লাগিব। আমি ইয়াত লাইটৰ সহায়ত অক্সিজেন চিটুৱেশ্যনটো গম পোৱা যায়। প্ৰথমতে এইটো অন কৰিব লাগিব। অন কৰাৰ পিছত আমাৰ এইটো যিটো ইয়াৰ পৰা এটা ৰেড লাইট ওলায়, যিটো ৰেড লাইটটো আমাৰ আঙুলিটোৰ মাজেদি ইফালৰ পৰা সিফাল হ'ব লাগিব। তো এতিয়া আমি অন কৰিম। এনেইতো আমাৰ হাতৰ যিকোনো এটা আঙুলি ল'লে হয়, কিন্তু তথাপিও আমি এইটো আঙুলি মেইনলি ইউজ কৰোঁ কাৰণ এইটো আঙুলিত আমাৰ সুবিধা হয় ৰিডিংটো ল'বলৈ। এতিয়া চাওকচোন, এতিয়া মোৰ SPO2 আছে 98 আৰু PR মোৰ পালছ ৰেটটো হ'ল 115, যিটো অকণমান বেছি আছে। ঠিক আছে বাৰু। এতিয়া আমি জানিম যে SPO2 কি হয়। SPO2ৱে মেজাৰ কৰে যে কিমান অক্সিজেন পাৰ্চেণ্টেজ আমাৰ তেজে কেৰি কৰিছে। এজন হেল্থি পাৰ্চনৰ কাৰণে নৰ্মেল SPO2 লেভেল বিটুইন 96 to 99% ভিতৰত হয় আৰু যদি 95%ৰ তলত অক্সিজেন চিটুৱেশ্যনটো কমে বা বাৰে বাৰে কণ্টিনিউৱাছলি 95%তকৈ কম আহে, তেতিয়া ডক্তৰৰ পৰামৰ্শ লোৱাটো খুবেই প্ৰয়োজনীয়। পালছ অক্সিমিটাৰত আৰু এটা ৰিডিং দেখা পোৱা যায়, PR BPM, পালছ ৰেট বিটছ পাৰ মিনিটছ। আৰু এই পালছটো মেজাৰ কৰা হয়, মানে ইয়াৰ সহায়ত পালছটো মেজাৰ কৰা হয়। ইয়াত কাউণ্ট কৰা হয় যে আমাৰ 1 মিনিটত আমাৰ হাৰ্টটোৱে কিমানবাৰ বিট কৰিছে সেইটোৱে বুজায়। নৰ্মেলি পালছ ৰেট 72 বিটছ পাৰ মিনিটছ হয়। পালছ ৰেটটো আমাক নৰ্মেল আমি হাৰ্ট ৰেট বুলি কওঁ, যদিও কষ্ট কাম কৰা বা চিৰি বগোৱা, দৌৰা তেনেকুৱা ধৰণৰ কাম কৰি থাকিলে হাৰ্ট ৰেটটো বেছি হোৱা দেখা যায়। আৰু এইটো টাইমত মোৰো অলপ বেছি দেখাই আছে কাৰণ মই অলপ আগত বাহিৰৰ পৰা আহিছোঁ। তথাপিও যদি আমি চাওঁ, নৰ্মেল এডাল্টৰ যিটো নৰ্মেল ৰেঞ্জ হয় সেইটো আমাৰ 60 to 100ৰ ভিতৰত থাকিব লাগে পাৰ মিনিটত। আৰু সেইটো ডিপেণ্ড কৰে মানুহজনৰ ফিজিকেল কণ্ডিশ্যন বা এইজৰ ওপৰত। আৰু তেনেকৈ এইটো চিলড্ৰেনৰ ক্ষেত্ৰতো বেলেগ
দেখা যায়। চিলড্ৰেনৰ ক্ষেত্ৰত নৰ্মেল ৰেঞ্জটো 70 to 100ৰ ভিতৰত থাকিব লাগে পাৰ মিনিট। ইয়াৰ পিছত আমি জানিম যে ৰেস্পিৰেটৰী ৰেট কি হয়, আৰু ৰেস্পিৰেটৰী ৰেটক আমি একচুৱেলি ব্ৰেথিং ৰেট বুলি ক'ব পাৰোঁ। মানে আমি উশাহ লওঁতে 1 মিনিটত কিমান বাৰ আমি উশাহ লৈছোঁ সেইটোকে বুজায় ৰেস্পিৰেটৰী ৰেটটোৱে। এইটো সহজ ভাষাত তেনেকৈ ক'ব লাগিব। আজি আমি এই ভিডিঅ'টোত জানিলোঁ যে পালছ অক্সিমিটাৰ কেনেকৈ ব্যৱহাৰ কৰে, পালছ অক্সিমিটাৰ কেনেকৈ ব্যৱহাৰ কৰে, কেনেকৈ ল'ব পাৰি, আমি ক'ৰ পৰা কিনিব পাৰিম, আৰু আমাক নৰ্মেল SpO2 লেভেল কিমান হয়। যিটো নৰ্মেল SpO2 লেভেল 95ৰ যদি তলত আহে তেনেহ'লে আমি ডক্টৰৰ লগত পৰামৰ্শ ল'ব লাগিব, আৰু কেতিয়াবা অলপ ইফাল সিফাল হৈ যায়। মানে যদি কণ্টিনিউৱাছলি আপোনাৰ 95ৰ তলত আপোনাৰ SpO2 লেভেলটো কমি থাকে তেতিয়াহ'লে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লওক। আৰু নৰ্মেল যিটো আমাৰ পালছ ৰেট হয় সেইটোতো 72 হয় আপোনাৰ পাৰ মিনিটত। আপোনালোকে এইটো আৰু ব্যক্তি বিশেষে বেলেগ বেলেগ হয়। মানে মানুহৰ এইজৰ ওপৰত ডিপেণ্ড কৰে, মানুহৰ ফিজিকেল কণ্ডিশ্যনটোৰ ওপৰতো ডিপেণ্ড কৰে। তো সেইটো কাৰণে এইটো বেলেগ বেলেগ ধৰণৰ হয়। সেইটো কোনোবা সময়ত আৰু আপুনি কিবা হাৰ্ডৱৰ্ক কৰি আছে বা তেনেকুৱা ধৰণৰ কিবা কাম কৰি থাকিলে বেছি হয়, সেইটো একো নাই বাৰু। পালছ অক্সিমিটাৰটো আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা কেনেকৈ তাক ইউজ কৰিব লাগে সেইটো বিষয়ে সুধিলোঁ। আৰু ইয়াত অফ কৰাটোতো তেনেই সহজ, আপুনি ইউজ কৰিলে তাৰপিছত এইটো ওলাই দিয়াৰ পিছত নিজে নিজে অট'মেটিক বন্ধ হৈ যায়। আৰু নেক্সট এটা ভিডিঅ'ত আমি আলোচনা কৰিম এইটো পালছ অক্সিমিটাৰটোৱে কেনেকৈ কাম কৰে, কোনটো মেকানিজমত কাম কৰে, আৰু কেনেকৈ কি কাম কৰে সেইটো বিষয়ে মই ডিটেইলছত আলোচনা কৰিম। তেনেহ'লে বন্ধুসকল, আপোনালোকে গম পালে যে পালছ অক্সিমিটাৰটো কিমান এটা প্ৰয়োজনীয় বস্তু হয় এই পেণ্ডেমিক চিটুৱেশ্যনত। আৰু এইটো এনেই সকলো সময়তে ব্যৱহাৰযোগ্য এটা বস্তু হয়, মানে ডিভাইচ হয়। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু মই দিয়া ইনফৰমেশ্যনখিনিয়ে আপোনালোকৰ যথেষ্ট উপকৃত কৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই, টেক কেয়াৰ।